1952 চনত গুৱাহাটীত ৰাজহুৱাকৈ বিহু সন্মিলন অনুষ্ঠিত হোৱাৰ পাছৰে পৰা অসমত মঞ্চ বিহুৰ ভেটি সবল হয়। পৰৱৰ্তী সময়ৰ পৰা বিভিন্ন প্ৰান্তত ৰাইজৰ বাবে উপভোগ্য হৈ পৰে বিহু ভিত্তিক প্ৰতিযোগিতা। আহকচোন উপভোগ কৰক ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অনুষ্ঠিত হুঁচৰি আৰু টকা বিহু প্ৰতিযোগিতাৰ কিয়দংশ। বহাগৰ বিহু পায় গাহকৰে ৰম গম ঘূৰাই লয় ঘৰ তৰা চাই থাক নীলগৰ পৰা নীলগৰ পৰা চাই থাক
বিহুতি আহিলে আইতা রঙকে জমকে কুলিয়ে বিদালে আইতা রঙকে জমকে প্রকৃতি মুখলৈ চায়ে আইতা ৰম্বকে জমকে আইতা জিলি কৰে আইতা মুকুতা কৰে আইতা কেঁচা গুণ বৰষে কেঁচা গুণ বৰষে গা